নমস্কাৰ মই মনোৰঞ্জন আজি আহিছো বি পজিটিভৰ মজিয়ালৈ এটি বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ লৈ এই ভিডিঅটো গোটেইখিনি ইম্পৰ্টেন্ট কথা সোমাই আছে ভিডিঅটোৰ ভিতৰত গতিকে আশা কৰো ভিডিঅটো আপুনি শেষলৈকে চাব আৰু মাজত স্কিপ নকৰিব কাৰণ আপুনি স্কিপ কৰিলে বহুত গুৰুত্বপূৰ্ণ ইনফৰমেশন আপুনি হেৰাই পেলাব মলৈ এই বিষয়ে আলোচনা কৰাৰ কাৰণে মেছেজ আহিছিল আপোনালোকৰ পৰা যেটো মেছেজৰ ৰিপ্লাই হিচাপে মই এই ভিডিঅটো বনাইছো মোক খুদিছিল যে পৰীক্ষাত পাছ কৰাৰ কাৰণে আচৰিত কৌশল আছে নেকি কিবা কি কাৰণে বাৰু একেখন স্কুলতে বা একেখন কলেজতে পঢ়াৰ পিছতো কিছুমান লৰাই বা ছোৱালীয়ে ভাল ৰিজাল্ট কৰে আৰু আন কিছুমানে বেয়া ৰিজাল্ট কৰে আৰু এনেকৈ দেখা গৈছে একেজন টিচাৰৰ ওচৰত টিউচন পঢ়াৰ পিছতো কিছুমান লৰাই ভাল ৰিজাল্ট কৰিছে কিছুমানে ভাল ৰিজাল্ট কৰিব পৰা নাই ইয়াৰ মাজত কিবা কাৰণ আছে নেকি এতিয়া মই আপোনাক কাৰণটো বুজাবলৈ যোৱাৰ আগতে এটি প্ৰশ্ন কৰিব বিচাৰো যে আপুনি যেটো পৰীক্ষা দিবলৈ ওলাইছে সেই পৰীক্ষাটো আপুনি কাৰ কাৰণে দিবলৈ ওলাইছে আপুনি আপোনাৰ মা দেউতাক ইমপ্ৰেস কৰাৰ কাৰণে দিবলৈ ওলাইছে নে আপোনাৰ বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ডক ইমপ্ৰেস কৰাৰ কাৰণে দিবলৈ ওলাইছে নে আপোনাৰ টিচাৰক ইমপ্ৰেস কৰাৰ কাৰণে নে আপোনাৰ ওচৰ চুবুৰীক ইমপ্ৰেস কৰাৰ কাৰণে নে আপুনি নিজক সন্তুষ্ট কৰাৰ কাৰণে পৰীক্ষাটো দিছে যদি আপোনাৰ কিবা এটা টাৰ্গেট লৈ পৰীক্ষাটো দি আছে যে এই পৰীক্ষাটো দিয়াৰ পিছত আপোনাৰ অমুক গোল এচিভ হ'ব বা পৰীক্ষাটো পাছ কৰিলে আপোনাৰ কিবা এটা সপোন পূৰণ হ'ব তেতিয়াহলে আপোনাৰ পৰীক্ষাটো নিশ্চয় ভাল হ'ব আৰু যদি আপুনি আনৰ তাগিদাত পৰীক্ষাটো দিছে আনক সন্তুষ্ট কৰাৰ কাৰণে দিছে পৰীক্ষাটো তেতিয়াহলে কিন্তু পৰীক্ষাটোৰ আপোনাৰ প্ৰিপাৰেচনৰ যেটো মেথড হেতু সম্পূৰ্ণ বেলেগ হৈ যাব আৰু যদি আপুনি নিজৰ তাগিদাত দিছে পৰীক্ষা যে পৰীক্ষাটো মই পাছ কৰিবই লাগিব কাৰণ এটো লগত মোৰ নিজৰ এটা ভৱিষ্যত জড়িত হৈ আছে তেতিয়াহলে কিন্তু এটো প্ৰিপাৰেচন অলপ বেলেগ ধৰণৰ হ'ব এতিয়া আপুনি প্ৰথম নিৰ্ধাৰণ কৰিব লাগিব যে আপুনি পৰীক্ষাটো কিয় দিছে আৰু যেতিয়া আপুনি নিৰ্ধাৰণ কৰিব পাৰিব যে পৰীক্ষাটো আপুনি নিজৰ কাৰণে দিছে তেতিয়া আপোনাৰ প্ৰিপাৰেচন মেথডটো বহুত উন্নত হ'ব আৰু এই বস্তুটো আপুনি এটা ষ্ট্ৰং মাইন্ডসেট বনাই লওক যে পৰীক্ষাটো আপুনি ভালকৈ দিব আৰু আপুনি ভাল ৰিজাল্ট কৰিব লাগিবই এনেকুৱা এটা ষ্ট্ৰং মাইন্ডসেট আপুনি বনাই লওক দেখিব অইনবাৰৰ তুলনাত এইবাৰ আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি বহুত বেলেগ হৈছে এই ষ্ট্ৰং মাইন্ডসেটটো বনোৱাৰ পিছত আপোনাৰ যিমান যি বাধা আহিলেও আপুনি সেই বাধাসমূহ আপুনি গ্ৰহণ কৰিব নালাগে সেই বাধাসমূহ আপুনি পাৰ কৰি দিব লাগে কাৰণ আপোনাৰ লক্ষ্য এটাই ধৰক আপোনাক এনে বহি আছে এতিয়া আপোনাক অক্সিজেনৰ ইমান এটা প্ৰয়োজন নাই কাৰণ আপুনি পাই আছে ইজিলি পাই আছে মানে যদি আপোনাক কয় 30 সেকেন্ড অক্সিজেন নহলে চলিবনে চলিব কিন্তু যদি আপোনাক কোনোবা পানীত জুবুৰিয়াই ধৰে মুৰটো তেতিয়া আপোনাৰ অক্সিজেনৰ কিমান জৰুৰী হ'ব সেই সময়ত আপোনাক জেনেকৈ হওক আপুনি পানীৰ তলৰ পৰা ওলাই আহিবই লাগে যিমান পাৰে সিমান চেষ্টা কৰিব আপুনি গতিকে হেতু হল ষ্ট্ৰং মাইন্ডসেট তেনেকুৱা ধৰণৰ মাইন্ডসেট লাগিব যে যিকোনো প্ৰকাৰে মই পাস কৰিমে যিকোনো প্ৰকাৰে মই ভাল ৰিজাল্ট কৰিমে আৰু তাৰ পিছত এই ডিসিশনটো লোৱাৰ পিছত আপোনাৰ আৰম্ভ হ'ব একশন প্ল্যান আজিৰ পৰা যদি আপোনাৰ 4 মাহ পিছত আছে পৰীক্ষা বা 5 মাহ পিছত আছে এতিয়াৰ পৰাই তাৰ কাৰণে আপুনি একশন প্ল্যান বনাই ল'ব লাগিব ধৰক আপোনাৰ এতিয়াৰ পৰা 3 মাহ পিছত পৰীক্ষা আছে গতিকে 3 মাহটোক আপুনি 3টা ভাগত বিভক্ত কৰক 1 মাহ 3 মাহ এক মাহ যদি ভাগ কৰি ল'ব সেই 1 মাহক আকৌ যদি আপোনাৰ সাবজেক্ট 3টা আছে তেন্তে 1 মাহক 3টা ভাগত ভগাই লওক 10 দিনকে পঢ়িব এটা সাবজেক্টত আপুনি ভাবি ল'ব যে আপোনাৰ পৰীক্ষা আজিৰ পৰা 10 দিন পিছত গতিকে সেই 10 দিন কেৱল এটা সাবজেক্ট ষ্টাডি কৰক আৰু সেই সাবজেক্টটো আপুনি 10 দিনৰ ভিতৰত কমপ্লিট কৰাৰ এটা টাৰ্গেট লৈ লওক কাৰণ আপোনাৰ পৰীক্ষা আজিৰ পৰা 10 দিন পিছত সেই 10 দিন যোৱাৰ পিছত আকৌ নেক্সট সাবজেক্টটো এনেকৈ 10 দিন পঢ়িলে আকৌ নেক্সট সাবজেক্টটো এনেকৈ 10 দিন পঢ়িলে আপুনি ভাবি ল'লে যে আপোনাৰ পৰীক্ষা 10 দিন পিছত সেই হিচাপত আপোনাৰ ষ্টাডি প্ৰসেস কৰিলে তাৰ পিছত এমাহ যোৱাৰ পিছত আকৌ তেনেকৈ পঢ়িলে আকৌ এনেকৈ যদি আপুনি এটা ডিসিশন লৈ পঢ়ি যায় আপুনি নিজৰ মাইন্ডক বুজাব পাৰে যে আপোনাৰ এক সপ্তাহ পিছত পৰীক্ষা 10 দিন পিছত পৰীক্ষা তেন্তে আপোনাৰ মাইন্ডেও আপোনাক সেই হিচাপে কাম কৰিবলৈ বাধ্য কৰাব আপোনাৰ মাইন্ডক আপুনি নিজে বুজাই ল'ব লাগিব যে হয় মোৰ আৰু 10 দিন পিছত পৰীক্ষা গতিকে এই 10 দিনৰ ভিতৰত মই জেনেকৈ হওক এই কোর্স কমপ্লিট কৰিবই লাগিব
আৰু যদি আপোনাৰ মাইণ্ডক আপুনি খবৰ দি থাকে যে পৰীক্ষালৈ বহুত দিন আছে তেতিয়াহ'লে কিন্তু আপোনাৰ মাইণ্ডেও আপোনাক ক'ব এতিয়া পঢ়িব নালাগে দুদিন পিছত পঢ় আপোনাৰ ব্ৰেইনে আপোনাক পঢ়িবলৈ বাধ্য কৰাব যদি আপোনাৰ ব্ৰেইনক আপুনি মেছেজটো দি থাকে যে পৰীক্ষালৈ বেছি দিন নাই মাত্ৰ 10 দিন তেতিয়াহ'লে আপোনাৰ ব্ৰেইনেও আপোনাক প্ৰেছাৰ দিব ঐ পঢ় বুলি কিন্তু এইটো এটা প্ৰচেছ আৰু এইখিনি প্ৰচেছ কৰিবলৈ আপুনি এটা ধুনীয়া ৰুটিন আৰু টাইম টেবুল বনাই ল'ব লাগিব আৰু সেই ৰুটিন আৰু টাইম টেবুলৰ মাজত আপুনি বেলেগ কোনো ধৰণৰ বস্তু সোমাবলৈ দিব নালাগে যিমান প্ৰবলেম আহিলেও আপোনাৰ যেটো টাৰ্গেট লৈ লৈছে ইমান ঘণ্টা পঢ়িম বুলি অমুক সাবজেক্ট পঢ়িম বুলি আপুনি সেইখিনি পঢ়িবই লাগিব সেই বাধাসমূহ পিছত দেখা যাব আগতে আপোনাৰ গোল এচিভ কৰিব লাগিব তাৰ পিছত আৰু আটাইতকৈ ডাঙৰ কথা হ'ল এই কামখিনি আপুনি ৰেগুলাৰ বেচিছ কৰিব লাগিব যে আজি পঢ়িলো বা 3 দিন 4 দিন পঢ়িলো বহুত পঢ়িলে আই 2 দিন মান ৰেষ্ট লওঁ অলপ ঘূৰি আহো অলপ কিবা কৰি আহো বলে আজিৰ দিনটো নপঢ় আজি অলপ খেলি আহো তেনেকৈ হ'লে কিন্তু আপোনাৰ আকৌ এইটো প্ৰচেছটো বেয়া হৈ যাব আকৌ আপুনি বেলেগ পৰিস্থিতিত গুচি যাব গতিকে আপুনি যেটো মাইন্ডসেট ল'ব সেই মাইন্ডসেটটো যাতে আপুনি কোনো পদ্ধে যাতে আপুনি ক্ৰেক নকৰে এনেকৈ যদি আপুনি আগবাঢ়ি গৈ থাকে দেখিব এইবাৰৰ আপোনাৰ পৰীক্ষাৰ প্ৰিপাৰেচনটো অইনবাৰতকৈ বহুত বেলেগ হ'ব আৰু দেখিব যে আপোনাৰ ৰিজাল্ট আগৰ তুলনাত বহুত ভাল হৈছে গতিকে এইখিনি বৰ গুৰুত্বপূৰ্ণ কথা যদিও দেখাত বহুত সহজ এইখিনি আপুনি মেইনটেইন কৰি চলক দেখিব আপুনি ভাল